वेलकम बैक टू माय चैनल सेउजे ब्लॉग। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু আমি আজি আহিছিলোঁ বিষ্ণুদৌললৈ। আচলতে গোটেইকেইভাগ মন্দিৰ আমি দৰ্শন কৰিলোঁ আৰু আমি আপোনালোককো সেয়া দেখাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি শৰাই ল'লোঁ। শৰাই বিষ্ণুদৌলত শৰাই দিম বুলি ভাবিছোঁ। শৰাই লৈ আমি ৰৈ আছোঁ। যিহেতু এতিয়া গেট বন্ধ হৈ আছে, অলপ দেৰি পিছত খুলিব আৰু। মন্দিৰত শৰাই দিলোঁ আৰু এতিয়া আমি আহিছোঁ দেৱী দুৰ্গা দেৱীৰ মন্দিৰলৈ। চাই থাকক আমাৰ ভিডিঅ'টো। শিৱদৌল দেখিছেনে? ধুনীয়া। এইটো দুৰ্গা মন্দিৰ। এই ওচৰতে আছে শনি মন্দিৰ। এইফালে বিষ্ণুদৌল। এইটো বিষ্ণুদৌল যিহেতু এতিয়া বন্ধ আছিলে, আমি মানে 4টা বজাতে খুলিব। 4টা বজালৈকে যিহেতু থাকিব নোৱাৰি, সেইকাৰণে এজন পণ্ডিতজীক সংগ্ৰাহ থৈ আহিছোঁ। তেওঁ দি দিম বুলি ক'লে। ঠিক আছে, চাই থাকক। দুৰ্গা দেৱী দৌল, শ্ৰী দুৰ্গা দেৱী দৌল। এয়া আমি দুৰ্গা দৌলত সেৱা কৰি ওলাই আহিছোঁ। এতিয়া যিহেতু সেই পূজাৰীজনে ক'লে বোলে দুৰ্গা দৌলত অকণমান সেৱা এটা কৰি থৈ গ'লে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। সেইকাৰণে আমি দুৰ্গা দৌলত সেৱা এটা কৰি লওঁ। ঠিক আছে, ভিডিঅ'টো চাই লওঁ। এইটো এয়া হৈছে শনি মন্দিৰ। আছিল আমাৰ ভিডিঅ' আৰু আমি শিৱসাগৰৰ পৰা এয়া ফুল আনিলোঁ। এয়া বিভিন্ন দুটা প্ৰজাতি, 4টা প্ৰজাতি আমি 5বিধ ফুল আনিছোঁ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে। আজিলৈ ইমানেই। বাই বাই।